Hello guys, welcome back to my channel Edrika Fly. সকলোকে মই মোৰ channel Edrika Fly লৈ পুনৰবাৰ স্বাগতম জনাইছো। বলক আজিৰ ভিডিওটো আমি আৰম্ভ কৰো। তো গাইজ আজি হৈছে বৰদিন সেইবাবে মই আপোনালোকক বৰদিনৰ বহুত শুভেচ্ছা জনালো। উইশ ইউ অল এ ভেৰি হ্যাপি ক্ৰিসমাস এণ্ড এতিয়া মই শুই উঠি মেলি ৰ'দ লৈ আছো। পুৰা ঠাণ্ডা যিহেতু ঠাণ্ডা পৰিছে আৰু লাহে লাহে আৰু মোৰ গাটো অলপ ভাল নহয়। তো ভাবিলো যে আজি বৰদিন বুলি এটা সৰুকে ব্লগে কিয় নবনাও সেইবাবে আপোনালোকে চাই থাকক ব্লগটো কেনেকুৱা পায় পাছত কমেন্ট কৰি কিন্তু জনাব লাগিব। তো গাইজ আজি ভিডিঅ' বনোৱাৰ মোৰ আন এটা কাৰণ হৈছে যে কালি মোৰ মনটো মানে বহুত বেয়া লাগি গৈছিলে পটককে। কাৰণ মই কালি মোৰ চেনেলটো চাই থাকোঁতে দেখিলোঁ যে তাত 6টামান ব্লগত মানে কপিৰাইট ক্লেইম আহিছে। তাৰপিছত মোৰ বাবে এইটো যেহেতু নতুন সেইবাবে মানে মই প্ৰথমতে বহুত ভয় লাগি গৈছিলে যে কি হ'ব কি নাই, চেনেলটো উৰি যাব নেকি। তো কিছুমান লগৰক সুধিছোঁ, সিহঁতি কৈছে যে কপিৰাইট ক্লেইম আহিলে পাছত মনিটাইজেশ্যন নহ'ব। তাৰপিছত মই কি কৰিলোঁ, প্ৰথমতে চেনেলকেইটা ব্লগকেইটা প্ৰাইভেট কৰি ৰাখিলোঁ। তাৰপিছতে মই বহুত চাৰ্চ কৰি মেলি ভিডিঅ'বোৰ চালোঁ। তাৰপিছত মই চেক কৰিলোঁ যে কিয়নো মোৰ মানে ব্লগটোত কি ভুল হৈছে যে কপিৰাইট ক্লেইম আহিছে। তেতিয়া মই গম পালোঁ যে মোৰ কিছুমান বেকগ্ৰাউণ্ড মিউজিকৰ বাবে কপিৰাইট ক্লেইম আহিছে। এনেকুৱা ধৰণৰ হয় যে আমি ক'ৰবাত যাওঁ তাত ডেগত গান বজাই থাকে, সেই গানবিলাকৰ বাবেও মানে কপিৰাইট ক্লেইম আহে, যিটো মই প্ৰথমতে গম পোৱা নাছিলোঁ। এতিয়াৰ পৰা মই মানে ভালদৰে সেইটো মনত ৰাখিম যাতে কোনো বেকগ্ৰাউণ্ড মিউজিক নাবাজে। আৰু তেতিয়া মানে তাৰপিছত মই কি কৰিলোঁ, থেংকফুলি মই এটা অপশ্যন পালোঁ যে যোনকণ মিউজিকত মানে কপিৰাইট ক্লেইম লাগিছে বেকগ্ৰাউণ্ডত, সেইটো মিউজিকটো মই চেঞ্জ বা মিউট কৰিব পাৰিম। সেইটো আপোনালোকেও পাৰিব, ইউটিউব ষ্টুডিঅ'ত গৈ মেলি সেইটো চেঞ্জ কৰা অপশ্যন থাকে। তো চেঞ্জ কৰি ফাইনেলি মোৰ মানে ব্লগকেইটাৰ পৰা কপিৰাইট ক্লেইমটো নাইকিয়া হ'ল। তাৰ বাবে মই আজি আকৌ হেপী। তো মই ভাবিলোঁ এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু লগতে যিহেতু আজি বৰদিন সেইবাবে এটা ব্লগেই বনাই আপোনালোকৰ লগত কথা পাতোঁ, দেখাওঁ। বহুত দিন আপোনালোকক যিহেতু লগো পোৱা নাই। তো বলক আপোনালোকে চাই থাকিব আজিৰ ভিডিঅ'ত। হে গাইজ, তো মই বহুত দেৰি ৰ'দ ল'লোঁ। ইয়াতে বহি মোৰ বহুত ভাল লাগে। শুই উঠি মই সদায় ছাতৰ ওপৰতে বহি থাকোঁ ৰ'দ লৈ লৈ, যিটো মোৰ বহুত ভাল লাগে। তো এতিয়া মই গা ধুবলৈ যাওঁ কাৰণ মায়ে মোক চিঞৰি আছে গা ধুবলৈ। তো গা পা ধুই মেলি আপোনালোকৰ লগত আকৌ কথা পাতি আছোঁ। তো প্লিজ কণ্টিনিউ ভিডিঅ'টো চাই থাকিব। সেয়া আমাৰ নগুচিং। তো গাইজ আপোনালোকে দেখি আছে, এইটো আমাৰ নগুচিং আহিলে আৰু ইয়াক মই টুপি নাই দিছোঁ। দেখিছে কিমান নগু, হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া। এয়া দেখিছে, আৰু এয়া ময়ূৰ, আৰু এইটো আমাৰ নগুচিং। হাঁহি দিয়া আকৌ, হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া হাঁহি দিয়া। কি কৈছা নগুচিঙে? কি কৈছা? মেৰি খ্ৰীষ্টমাছ। এয়া মেৰি খ্ৰীষ্টমাছ। খং উঠিছে লাহে লাহে। নগুচিং হাঁহি দিয়া। দেখিলে এয়া আমাৰ নগু আৰু ময়ূৰ পুৰা দুইটাই খেলি আছে আৰু ই চাই আছে মোলৈ মই কি কৰি আছোঁ বুলি। তো এয়া মই গা পা ধুই মেলি ৰেডি, আৰু এতিয়া ই আহি পালেহি কিয়নো ইও আমাৰ ঘৰৰে সদস্য। তো আমি কেইটাই এতিয়া এনেই আৰু মস্তি কৰি আছোঁ। তো আপোনালোকে প্লিজ
চাই থাকক ভ্লগটো কণ্টিনিউ আৰু কি কৰোঁ আমি হয় বাৰু এটি চেনেলতে পুৰা সেলফি তোলাত ব্যস্ত নগো কেনেকুৱা আছে সেলফি নগো হাঁহি দিয়া দুখ হৈ আছে ইয়াৰ ববা নাই ইয়াৰ পাপা নাই কাৰণে দুখ কাৰণ এই পাপাৰ লগত বহুত ভাল পায় মানে পাপা থাকিলে মানে আমাক পাত্তাই নিদিয়ে আৰু নাহে নাচাই কান্দে তো এই পাপা নাই কাৰণে সেয়া আৰু এতিয়া উপায় নাই আমাৰ লগত থাকিব লগা হৈছে আৰু তাৰ গাও ইমান ভাল নহয় কাহ হৈ আছে তো আপোনালোকে চাই দিব তো গাইছ এয়া খানা খাবলৈ বহিলোঁ আৰু আজি আমাৰ খানা আছে এয়া হৈছে চালাড এয়া ভাত আৰু এয়া হৈছে পাৰ মাংস আৰু আজি পাৰ বনাইছে মায়ে আৰু এয়া আজি খানা কি আছে খানা এইটো আছে পটেটো এইটো চাটনি এইটো পাৰ মাংসৰ জোল বলো বুঝলে খেয়ে বুঝলাম আর কথা মনে হলো মনে করো গাইজ এয়া ভাত চাত খাই মেলি মই নিউ গেট আপ দেখিছে কাৰণ মই আজি ফটো মাৰিম বুলি ভাবিলোঁ কাৰণ মোৰ দিবলৈ ফটো নাইকিয়া হ'ল মানে ফটো মৰাই নাই বহুত দিন চ' আৰু মোক ফটো মাৰি দিছে এয়া পিংকি তো পিংকিয়ে একমাত্ৰ যি মোক ফটো মাৰি দিয়ে মোক ফটো মৰা মানুহেই নাই তো মই এতিয়া ফটো চটো মাৰিম আৰু মই ভিডিঅ'টো এণ্ডত আপোনাক দেখাম কেইখনমান ফটো তো আপোনালোকে কেনেকুৱা হৈছে প্লিজ কমেণ্ট কৰি জনাব আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ আৰু আজিৰ দিনটো কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে মোৰ চেনেলটো ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে প্লিজ প্ৰতিটো ভিডিঅ'তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে কৈ মই বিদায় মাগিছোঁ বাই বাই